বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক আজি মই ক'ম যেন আপোনালোকৰ ফেচবুকৰ পৰা আপোনালোকৰ ফ্ৰেণ্ডসকলৰ নাম্বাৰ আপোনালোকৰ ফেচবুকৰ জৰিয়তে কেনেকৈ উলিয়াব পাৰিব। এইটো একদম নতুন ট্ৰিক্স। আপোনালোকে জানি লওক। এই ট্ৰিক্সটো আপোনালোকে ফ্ৰেণ্ডসকলৰ নম্বৰ যদি আপোনালোক যদি খোজে ন, আপোনাক যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকে এই নম্বৰ কেনেকৈ উলিয়াব। তেতিয়াহ'লে আজি এই ভিডিঅ'টো একদম লাষ্টলৈকে চাই একদম স্কিপ কৰিব। একদম কেনেকৈ আপোনালোকৰ ফেচবুকৰ দ্বাৰা আপোনালোকে মোবাইল নম্বৰ কেনেকৈ উলিয়াব, ল'ৰা বা ছোৱালী হওক যি হওক আপোনালোকে নম্বৰ উলিয়াব পাৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফেচবুকৰ পৰা ফ্ৰেণ্ডৰ নম্বৰ উলিয়াবলৈ হ'লে প্ৰথমতে আপোনালোকে ফেচবুক এপটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা আপোনালোকৰ ফেচবুকটো অ'পেন হোৱাৰ লগে লগে আপোনালোকৰ যিসকলৰ আপোনালোকৰ ফ্ৰেণ্ড লিষ্টত আছে, তাৰ আগতে এটা কৈ লওঁ আপুনি ফ্ৰেণ্ডৰ নাম্বাৰ উলিয়াব বিচাৰে তেওঁলোকৰ আপোনালোকৰ লিষ্টত থাকিব লাগিব। তেতিয়াহ'লে মই প্ৰথমতে লাইভ প্ৰুফ দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ ফ্ৰেণ্ডৰ পৰা নাম্বাৰটো উলিয়াব। তেতিয়া মই এটা নাম্বাৰ মোৰ মেছেঞ্জাৰত মই এটা প্ৰফাইল এটা লৈ লৈছোঁ। প্ৰফাইলত মই নাম্বাৰ এটা উলিয়াম। দেখিছোঁ এইটো প্ৰফাইলৰ পৰা নাম্বাৰ এটা উলিয়াম। ভিউ প্ৰফাইল মই এইটো। তাৰপিছত এতিয়া আপোনালোকৰ ইয়াত প্ৰফাইলটো অ'পেন কৰাৰ লগে লগে সেই ফ্ৰেণ্ডৰ যিজন আপোনালোকৰ নাম্বাৰ উলিয়াম বুলি বিচাৰে সেই প্ৰফাইলটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা অপশ্যন পাব। আপোনালোকৰ ফ্ৰেণ্ডৰ এবাউট ইনফো এটা অপশ্যন পাব। সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ইণ্টাৰফেচ এটা দেখিলে পাব যেন এবাউট ছেকশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা অপশ্যন পাব যে কণ্টেক্ট বুলি কোৱাৰ লগে লগে ইয়াত আপোনালোকৰ নাম্বাৰ দেখিবলৈ পাইছে কেনেকৈ ওলাই গৈছে। আপোনালোকৰ যাৰেই নহওক আপোনালোকৰ নাম্বাৰটো ফেচবুকৰ দ্বাৰা ওলাই যাব। যদি আজি এই ট্ৰিক্সটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ঘণ্টি আইকনটো বজাই দিব। আৰু এনেকুৱা ইউটিউব ৰিলেটেড আৰু টেকনিকেলৰ ভিডিঅ' পাবলৈ